পূজা বতৰ যিহেতু চলি আছে আমাৰ ঘৰত আলহীও আহিছে ভাবিলোঁ দেখাওঁ বুলি কালি মানে আবেলি আহি পাইছে আৰু সেয়া তাকে আগবাঢ়িলোঁ অলপ দেখাওঁ বুলি কোন আহিছেনো তাকে এওঁ মামাক আহিছে অৰ্থাৎ মোৰ মামা শহু হয় এওঁৰ মামাক অলপ দিনৰ আগতে মই যে ভ্লগ কৰিছিলোঁ সেয়া হ'ল ডাঙৰ মামা আৰু আজি আহিছে মাজুৰ মামা আৰু এজন সৰু মামা আছে আজি সেয়ে মাজু মামা আহিছে ফেমিলিৰ সৈতে আহিছে তাকে ভাবিলোঁ এটা ভ্লগ এটা কৰোঁ সেয়া আৰু ভাবিলোঁ আমাৰ এইফালে নিকি আছে হাই দা তেতিয়া গুড মৰ্ণিং তেতিয়া মৰ্ণিং হ'ব তাৰপিছত আৰু তাৰ লগতে আছে এইয়া মামাৰ ছোৱালী হয় মাজু মামাৰ ছোৱালী নামটো আমি ৰিণী বুলি মাতোঁ ৰিণী হাই এটা দি দিয়া কৈ দিয়া মুখেৰে হাই নামটো কৈ দিয়া তোমাৰ নামটো কি টানকৈ কোৱা নমস্কাৰ মোৰ নাম শ্ৰী পলাক্ষী দেৱী হয় নেকি ভালে ভালে আছা পূজা লাগিছে নাই লাগিছে কাপোৰ কানি ল'লানে নাই পূজাৰ কাৰণে একো কাপোৰ কানি লোৱা নাই দেখোন কিয় লোৱা নাই কিয় লোৱা নাই যোৱা নাই আমি কিয় তোমাৰ পাপাহঁতে কাপোৰ দিয়া নাই পূজা বুলি নাই কিয় নিদিলে এতিয়া পূজা চাব গ'লে কি পিন্ধি যাবা আমি নতুন নতুন মোৰ ধুনীয়া ফ্ৰক এটা আনিছোঁ সেইটো দি মই সেইটো পিন্ধি যাম সেইটো পিন্ধি যাবা বহুত নতুন বহুত নতুন ভাল লাগেনে মোক দিবা মোক পিন্ধি মোক দিবানে তুমি পিন্ধিলে সেইটো ছিঙি যাব নাযায় নেকি যাবা নাযায় তাৰপিছত বাকী তুমি পঢ়ি আছা নহয় ন কোন ক্লাছত পঢ়িছা কৈ দিয়াচোন এফালে মুকুল শ্ৰেণীত পঢ়িছা স্কুলখনৰ নামো কৈ দিয়া শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী তাৰপিছত আৰু আমাৰ চাহ খালানে নাই খুৱাই নাই মা দিয়াই নাই চাহ কৈ দিয়া দিব বাকী আৰু সেয়া দেখালোঁ তাৰপিছত তো ফাইনেলি আমি সাজি কাচি আহিলোঁ পূজা চাবলৈ হাই কৈ দিয়া হাই আমি ক'লৈ আহিছোঁ পূজা চাবলৈ আহিছোঁ আজিহে আমাৰ গাঁৱত পূজা পূজা লাগিছে কাৰণ কালি পৰহি আহিব নাপালোঁৱেই আৰু আজি আহিছোঁ যেতিয়া আৰু পূজা পূজা লাগিছে আৰু মই যে কৈছিলোঁ মামাহঁত আহিছে বুলি মাজু মামাহঁত আহিছে বুলি এতিয়া গাড়ীৰ ভিতৰত আহি আছোঁ যে খুব আন্ধাৰ হৈছে পোহৰত মই আপোনালোকক ভালকৈ দেখাই দিম আৰু মামী আৰু মামাক দেখুৱাই নাই হয়নে নাই তাৰপিছত সেই আৰু এইফালে মামী আছে এইফালে এবাৰ চাওকচোন আন্ধাৰ হয় এইজনী মামী মোৰ আৰু আনফালে ৰিণী আছে এইজনী ৰিণী আনফালে সেইফালে মামা আছে এইফালে আৰু এইফালে মিষ্টাৰে গাড়ী চলাই আছে ঠিক আছে আপোনালোকক দেখাম মই অলপ মানে পোহৰটো পৰক তাৰপিছত নামি লওঁ তাৰপিছত দেখাম আৰু সকলোবোৰ চাই থাকিব দেই পূজাৰ থলীত মানে মাৰ গান লগাই থৈ দিছিলে মানে গান বজাইছিলে আৰু কপিৰাইট আহিব বুলি মই ভইচটো অফ কৰি দিছোঁ তাকে সেয়া আৰু মাৰ ওচৰত আমি আশীৰ্বাদ মানে ল'বলৈ ৰখি আছোঁ সেয়া চাব আহিছিলোঁ ইয়াত এইফালে মামী আছে এতিয়া চাওক বহুত গৰম একদম পূজা চাই যে ইমান ঘামি যাবি অৱস্থা নাই পূজা সেয়াই আৰু এয়া একদম মানুহে মানুহ দেখিছোঁ কৰোণা নাইয়ে নেকি মোৰে অৱশ্যে প্ৰটেকশ্যন আছে আমাৰ এইফালে মামা আছে তো আমি পূজা চাই আহিলোঁ
এতিয়া হৈছে ৰাতি 10:05 হৈছে নবজাবা এতিয়া 10:05 হৈছে আমি পূজা চাই আহিলোঁ এইমাত্ৰ ঘৰ পাইছোঁহি ভাগৰ লাগিছে যে অলপ বহি আহিছোঁ আমাৰ ৰিণি চালানে পূজা কি ল'লা পূজাত কৈ দিয়াচোন মই ঘড়ী এটা তাৰপিছত কাট প্লেট তাৰপিছত হুইছেইল এটা তাৰপিছত আমাৰ আইচক্ৰীম চিপছ আৰু আমাৰ নিকে কি ল'লা কোৱাচোন বেন ক'ত ল'লা নক'লা বেন আৰু লাবৰ আকৌ লাবাৰ আকৌ ক্লিপ আমাৰ নিকি কি ল'লা হয় নেকি আৰু আনফালে এই মামা বহি আছে ভাগৰ লাগিছে আৰু আনফালে এইফালে ভাগৰ লাগিছে সকলোবোৰ বহি আছে কাপোৰ কানি সলোৱাই নাই সলাওঁ বাৰু নৰিণী ভাল লাগিলে পূজা চাই বহুত ধুনীয়াহে ভাল লাগিলে মোৰতো গাড়ীত বহিহে ভাল লাগিলে হয় নেকি আৰু তোমাৰ মোৰ গাড়ীত বহি ভাল লাগিলে হয় নেকি মই যে কাষত বহিলোঁ